ৰুক্মিণী বহুত দিনৰ মূৰত দেখিলোঁ কোনফালে গৈছিলা তাকে বহুত দিন হ'ল লগ পোৱাই নাই ন আমি বিহু হুঁচৰি গাঁৱতে লগ পোৱা নহয় আৰু মিটিঙো হোৱা নাই সেইটো কাৰণে লগ পোৱাও হোৱা নাই মই গোলাপী ঘৰলৈ গৈছিলোঁ কালি ল'ৰাটো আকৌ সিহঁতৰ গাটো ভাল নহয় কাৰণে ডক্টৰক দেখালে কালি আমাৰ ঘৰত সোমাই যাবলৈ কৈছিলোঁ ডক্টৰক দেখাই আহিবলৈ সোমাই যাবি আকৌ সোমাই নগ'লে সেইটো কাৰণে এতিয়া খবৰটো লৈ আহিলোঁগৈ ভাল পাইছেনে নাই পোৱা পইচা পাতি নাইকিয়া বোলে গিয়েকো নাইকিয়া সেইটো কাৰণে মই পইচা কেইটামান দিলোঁ ডক্টৰক দেখাবলৈ সেইটো কাৰণে এতিয়া খবৰটো লৈ আহিলোঁ ভাল পাইছেনে নে আকৌ বেছিয়ে হৈছে ল'ৰাটো কি হৈছে মই গমেই নাপাওঁ নহয় তাকে আমাৰ ফুচুৱে কৈছে সি খেলিবলৈ নাই অহা বোলে আজি ল'ৰা ছোৱালী কম বোলে খেলিবলৈ নাই অহা এনেকৈ বুলি কালি কৈছিলে মোক মই আকৌ ভবা নাই নহয় তাৰ গা বেয়া বুলি ময়ো খবৰটো লৈহে আহোঁগৈ পাই পিছে আপুনি কোনফালে আহিছিলে ন মই আহোঁতে দোকানলৈকে আহিছিলোঁ মানুহটোৱে দোকান কৰিবলৈ দিলোঁ সেইদিনাখনি পাহৰি থাকিলে আকৌ আজি অফিচৰ পৰা আহোঁতে অকণমান দেৰি হ'ব বুলি কৈছে সেইটো কাৰণে আকৌ সিহঁতিকেইটাই কেক খাওঁ কৈ আছে মই এতিয়া আকৌ ডিম চিম এনেকৈ কিবা কিবি আনিব লগা হৈ আছে কাৰণে মই আনিবলৈ আহিলোঁ এতিয়া কথাটো শুনিনো কেনেকৈ নোযোৱাকৈ থাকোঁ সোমাই যাওঁ সিহঁতৰ ঘৰত আপুনি যাওক তেনেহ'লে আমাৰ ছোৱালী আকৌ কলেজৰ পৰা আহিব হৈছে নহয় সি আকৌ নিজে ভাত বাৰী নাখায় নহয় মই বাৰী দিলেহে খাব সেইটো কাৰণে মই যাওঁ গৈ থাকোঁ দেৰি হ'ব নহ'লে আকৌ এজনে ভাত নোখোৱাকৈ বহি থাকিব নহ'লে আপুনি গৈ থাকক দেই যোৱা তুমি গোলাপী ঘৰত আছানে বিমলা বাইদেউ নেকি আহক আছোঁ ঘৰত কথা এটা শুনিহে আহিলোঁ মই দোকানলৈ আহিছিলোঁ মই বস্তু কেইটামান নিবলৈ বাটতে আকৌ ৰুক্মিণীক লগ পালোঁ ৰুক্মিণী ইয়াৰ পৰা গৈছে ল'ৰাটো বোলে গাটো বেয়া বোলে ভাল পাইছেনে কিনো ক'ব আমাৰ ল'ৰা ছোৱালীবিলাকৰ কথা মস্ত উৎপতীয়া সেইটো কাৰণেহে হ'বলৈ পাইছে সেইদিনাখনি ইমান দবাপিটা বৰষুণত তিতি গ'ল দোকানলৈ সেইটো কাৰণে এতিয়া তাৰ জ্বৰ হ'ল কালি তাৰপিছত মোৰ ওচৰত পইচাও নাছিলে বাপেক বজাৰলৈ গ'ল বেপাৰলৈ তাৰপিছত বাটতে ৰুক্মিণী নবৌক লগ পালোঁ ৰুক্মিণী নবৌৱে আকৌ পইচা কেইটকামান দিলে সেইকেইটকাকে লৈ তাক দেখাবলৈ গ'লোঁ চাহতে সোমাবলৈ পাহৰিলে ৰুক্মিণী নবৌৰ লগত সেইটো কাৰণে যেনেকৈ আজি খবৰটো লৈ গ'লহি এতিয়া ভাল পাইছে বাৰু সি দৰৱ চৰৱ খাইছে ভাল পাইছে যদি ঠিকেই আছে দিয়া মই গৈ থাকোঁ দিয়া আৰু নবহোঁ এতিয়া সিহঁতিকেইটা স্কুলৰ পৰা আহিব হৈছে যে মই ভাত বাৰী দিলেহে খাব আকৌ ঘৰত কোনো নাই দাদা লগ কৰি থৈ আহিছোঁ দেউতা আছিলেহি দেউতাও গ'লগৈ কালি ভণ্টিহঁতৰ ঘৰলৈ তাৰপিছত ঘৰলৈ যাবগৈ আৰু সেইটো কাৰণে গৈ থাকোঁ দিয়া যায়নে বিহুটো নাহিলে আপুনি চাহ একাপ খাই যাব ৰ'ব এতিয়া নাখাওঁ দিয়া বেলেগ এদিনা আহিম